বিতৰ্কই যেন লগ নেৰা হৈছে কৰিশ্মা নাথক। হয়, মাজনিশা 12 বজাত কৰিশ্মা নাথ নাগাৰা নামৰ প্ৰাৰ্থী কৰিশ্মা নাথ বিজয়নগৰ আৰক্ষী চকীত হাজিৰ হয়। কিন্তু কিয় হয়, তেওঁ বিজয়নগৰ আৰক্ষী চকীত আৰক্ষী চকীৰ অন্তৰ্গত ৰামপুৰৰ শনি মন্দিৰৰ প্ৰাংগণত তেওঁ নাম পৰিৱেশন কৰিবলৈ গৈছিলে। আৰু তেওঁ নাম পৰিৱেশন কৰিবলৈ যোৱাত অকণমান নহয়, অলপ সময় 1 ঘণ্টামান সময় তেওঁৰ পলম হৈছিলে। আৰু পলম হোৱাৰ কাৰণে ক্ষুব্ধ হৈ পৰে ৰাইজ বা পৰিচালনা সমিতি। আৰু তেওঁ যেতিয়া নাম পৰিৱেশন কৰি উঠাৰ পাছত তেওঁ চুক্তিমতে যিখিনি পইচা দিবলৈ চুক্তি হৈছিলে, চুক্তিবদ্ধমতে পইচাখিনি নিদিয়াৰ অভিযোগ কৰিছে। অভিযোগ প্ৰতি অভিযোগ, কোন সত্য কোন মিছা আমি নাজানো। আমি শুনিব পৰা মতে বা জানিব পৰা মতে তেওঁক সম্পাদক সৰ্গেশ্বৰ কলিতা দেৱে তেওঁক যিখিনি পইচা দিব লাগে সেইখিনি পইচা, আধা পইচা দিছে, আধা পইচা নিদিওঁ বুলি কোৱাত কৰিশ্মা নাথ তাৰে বিজয়নগৰ আৰক্ষী চকীত হাজিৰ হয়। আৰু বিজয়নগৰ আৰক্ষী চকীয়ে সম্পাদক সভাপতি তেওঁৰ কমিটিৰ মানুহসকলক পুৱতি নিশা থানালৈ মাতি পঠিয়ায়। আৰু থানালৈ আহি কৰিশ্মা নাথক সকলো পইচা আদায় দিয়া বুলি জানিব পৰা গৈছে। হয় ফ্ৰেণ্ডছ, কৰিশ্মা নাথ কোন সত্য কোন মিছা মই আগেয়ে কৈছোঁ, সঁচা মিছা নাজানো, অভিযোগ প্ৰতিযোগ আমি নাজানো। কিন্তু বিতৰ্কই যেন লগ নেৰা হৈছে কৰিশ্মা নাথক। আৰু ফ্ৰেণ্ডছ, জানিব পৰা মতে কৰিশ্মা নাথে যেতিয়া নাম পৰিৱেশন কৰি যেতিয়া তেওঁক পইচা নিদিয়া বুলি হেৰি কৰিছিলে, তেওঁৰ খুব খং উঠিছিলে আৰু গাড়ীত উঠিছিলে খং কৰি কেনে। আৰু তেতিয়া কমিটিৰ মানুহবোৰে তেওঁক বুজাবলৈ গৈছিলে, ভালকৈ ক'বলৈ গৈছিলে যে আমি পইচাটো দিম, কিয় খং কৰিছা বুলি। তো তেতিয়া আৰু জানিব পৰা মতে এজন লোকে কৰিশ্মা নাথক, আৰু কৰিশ্মা নাথ বুলি ক'লে আচলতে সকলোৱে ভাল পায়, সকলোৱে এবাৰ চাবলৈ ইচ্ছা কৰে। তো এজন লোকে চাবলৈ গৈছিলে, তেওঁকো অলপ দুৰ্ব্যৱহাৰ কৰা বুলি গম পাইছোঁ। আৰু মাককো কৈছে যে ইয়াৰ পৰা যাবিনে নাযাওঁ বুলি কৈ মাককো জোৰ কৰি গাড়ীত বহাই লৈছে। আৰু তেওঁ গাড়ীত বহি থানালৈ গৈছে বুলি আমি জানিব পাৰিছোঁ। আৰু কৰিশ্মা নাথৰ খুবেই খং উঠিছিলে যে পইচাখিনি নিদিয়াত। কিন্তু পইচাখিনি তেওঁলোকে নিদিয়াকৈ নাথাকিলে হয়, দিলে হয়। পইচাখিনি যিহেতু দিব, চুক্তিবদ্ধ যিহেতু হৈছে, তেওঁ অকণমান পলমকৈ গৈছে বাবে হয়তো তেওঁলোকৰ খং উঠিছে। কমিটিৰ এটা ধৰক কিছুমান সময় থাকে যে ইমান টাইমত আহিব লাগিব, ইমান টাইমত কৰিব লাগিব। আৰু ধৰক কিছুমান বেলেগ কামো থাকে, বেলেগ হেৰি থাকে। গতিকে গৈ পোৱাত দেৰি হোৱাত হয়তো অকণমান ক্ষুব্ধ হৈছিলে। ক্ষুব্ধ হ'লেও কিন্তু চুক্তিবদ্ধ যিখিনি পইচা যিখিনি দিম বুলি তেওঁ পাবলগীয়া সেইখিনি নিশ্চয় দিলে হয়। কিন্তু কৰিশ্মা নাথে থানাত গ'ল, থানাত গৈ কেনে এতিয়া তাৰে সেই অঞ্চলবাসী অকণমান চিন্তাত পৰিছে। আৰু ফ্ৰেণ্ডছ, কৰিশ্মা নাথ আৰু ৰামপুৰ শনি মন্দিৰৰ কমিটিৰ মাজত যি এই বাক বিতণ্ড হ'ল, সেই লৈ এতিয়া ৰামপুৰবাসীৰ মনত খুব তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কৰিশ্মা নাথক যিহেতু সকলোৱে ভাল পায়, কিন্তু কৰিশ্মা নাথে জানো থানালৈ যাব লাগিছিলে? আপোনালোকে কমেণ্ট কৰি জনাব, তেওঁ ভাল কাম কৰিছিলে নে বেয়া কাম কৰিলে, নে কমিটিয়ে বেয়া কাম কৰিলে, কোনে কৰিলে? আপোনালোকে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। কাৰ ভুল, কাৰ দুখ, কাৰ কি আমি সেয়া নাজানো। আমি জানিব পৰা মতে মই যিদৰে জানিছোঁ, যিদৰে শুনিছোঁ, সেই হিচাপত মই ভিডিঅ'টো আগবঢ়াইছোঁ। আৰু কেইদিনমান আগতো কৰিশ্মা নাথ বিতৰ্কলৈ আহিছিলে এগৰাকী সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা বুলি। গতিকে তেওঁ এগৰাকী পঢ়া শুনা কৰা ছোৱালী আৰু উঠি অহা ছোৱালী। নাজানো তেওঁ ভুল কৰিছিলে নাই নে তেওঁ কৈছিলে যে সেইটো অভিনয় কৰিছিলে, সাংবাদিকগৰাকীক তেওঁ তেনেকৈ কোৱা নাছিলে। আৰু হ'বও পাৰে, মই কিন্তু চাইছোঁ অভিনয়টো। তেওঁ কিন্তু যিটো হেৰি কৰিছিলে সেইটো তেওঁ কিন্তু তই বুলি ইয়াৰ পৰা যাবিনে বুলি নিশ্চয় সাংবাদিকজনক নক'লে হয়, যাবনে বুলি হয়তো ক'লে হয়। কিন্তু তেওঁ সেই নামশাৰীতে কিন্তু সেইখিনি বস্তু আছিলে। মই যিখিনি মানে তেওঁৰ নামখিনি শুনিছোঁ। গতিকে কাৰ ভুল, কাৰ দুখ, কাৰ কোন কি মই একো নাজানো। ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিলোঁ। আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ কেনেকুৱা লাগিলে। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো। বাই বাই।